আপোনাৰ মগজুৰ বিষয়ে মই আপোনালোকক বহুত কথা কৈছোঁ, কিন্তু আৰু বহুত কথা আছে যিবোৰ আপুনি নিজৰ লাভৰ বাবে জনাটো অতিকৈ দৰকাৰী। আপোনাৰ যিটো মগজু আছে তাৰ শক্তিৰ কোনো সীমা নাই। আপোনাৰ মগজু বহুত পাৱাৰফুল হয়, সেইবাবে ই আপোনাৰ কণ্ট্ৰলত নাথাকে। যদি কণ্ট্ৰলত আহি যায় তেতিয়া আপুনি বহুতবোৰ কাম সুন্দৰভাৱে কৰিব পাৰিব। তেতিয়াহ'লে গাইজ, সেইবাবে আজি মই আপোনালোকৰ বাবে এটা ট্ৰিক আনিছোঁ, যিটো ট্ৰিকৰ দ্বাৰা আপোনালোকে নিজৰ মগজুক হেক কৰিব পাৰিব আৰু মগজুক হেক কৰি আপুনি নিজৰ জীৱনটোক সলনি কৰিব পাৰিব। মানুহে কম্পিউটাৰ হেকিঙৰ বিষয়েটো কয়, কিন্তু মই আপোনালোকক ইউনিক মাইণ্ড হেক্সৰ বিষয়ে ক'ম। আৰু সদায়ৰ দৰে মোৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, কাৰণ যিবোৰ ট্ৰিক্স মই আপোনালোকৰ বাবে আনিছোঁ সেইবোৰ ট্ৰিক্স আপোনালোকে গম পালে আপোনালোকৰ জীৱনত বহুত লাভ হ'ব আৰু বহুত কামৰ হয় এইবোৰ ট্ৰিক্স। চ' লেটছ গেট ষ্টাৰ্ট। মগজু আটাইতকৈ বেয়া কথা হৈছে ই কণ্ট্ৰললৈ নাহে। এইটো সঁচা কথা। যদি সকলোৱে মাইণ্ড কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন তেতিয়া সকলো মানুহে ছাকচেছফুল হৈ নগ'লহেঁতেন, সকলো মানুহে ছাকচেছফুল হৈ গ'লহেঁতেন। মগজুক কণ্ট্ৰলত অনাটো কঠিন হয়, কিন্তু ইয়াৰ কমজুৰিও আছে। আৰু সকলোবোৰ শক্তিশালী বস্তুৰ কমজুৰি গম পালে আপুনি তাক মাৰিব পাৰে। যদি আপুনি মগজুৰ কমজুৰিৰ কথা গম পায় তেতিয়া আপুনি তাক কণ্ট্ৰললৈ আনিব পাৰে। এনেইতো বহুত কমজুৰি আছে, কিন্তু যিটো মেইন উইকনেছ আছে মগজুৰ সেইটো হ'ল 21 ডেইজ, অৰ্থাৎ 21 দিন। এইটো কি? এইটো এটা মগজুৰ ডাঙৰ উইকনেছ। এতিয়া 21 দিন মানেনো কি? মই প্ৰথমে কৈ দিওঁ যে যিবোৰ কথা মই কওঁ সেইবোৰ 100% চাইণ্টিফিকেলি প্ৰভেন হয়, আৰু 21 দিনো চাইণ্টিফিকেলি প্ৰুভড হয় যে যিকোনো অভ্যাসক বনাবৰ বাবে আপোনাৰ মগজুক 21 দিনৰ সময় লাগে। চাওক, এনেকৈ আপুনি ন'টিছ কৰিছে যে কিছুমান কাম আপুনি নকৰে সেইবোৰ নিজে নিজে হৈ যায়। যেনেকৈ কিছুমান মানুহে জিন্স পিন্ধাৰ সময়ত নিজৰ সোঁ ভৰি প্ৰথমে ওপৰলৈ কৰে আৰু কিছুমানে বাওঁ ভৰি নিজৰ প্ৰথমে ওপৰলৈ কৰে। তেতিয়া এইটোনো কি? এইটো এটা হেবিট হয়, অৰ্থাৎ অভ্যাস। লাগিলে আপুনি যিয়েই নাভাবক কিয় সেই টাইমত আপোনাৰ পাৰ্টিকুলাৰ ভৰিটো নিজে নিজে প্ৰথমে ওপৰলৈ উঠিব। তেতিয়া এইবোৰ হয় আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত থকা হেবিটৰ বাবে। আপোনাৰ ছাবকনচিয়াছ মাইণ্ডৰ নৰ্মেল মাইণ্ডতকৈ কিমান পাৱাৰফুল তাক জানিবলৈ আপুনি নিজৰ মুভি টাইমক মনত পেলাওক। যিকোনো মুভি চাওঁতে আপুনি কেনেকুৱা ধৰণৰ অনুভৱ কৰে, তেতিয়া আপুনি গম পায় যে সেইখন মুভি হয়। মানে আপোনাৰ নৰ্মেল মাইণ্ডে গম পায় যে সেইটো ড্ৰামা হয়, এক্টিং হয়, কিন্তু আপোনাৰ ছাবকনচিয়াছ মাইণ্ডে সেইটো নিজৰ ৰিয়েল লাইফৰ লগত তুলনা কৰে। সেইবাবে আপুনি যিকোনো চিনেমা চালে সন্তোষ লাভ কৰে, অথবা ভূতৰ চিনেমা চালে আপুনি ভয় কৰে। মানে গম পায় যে ড্ৰামা হয়, কিন্তু তেওঁ ভয় লাগে। ভাবক কিমান পাৱাৰফুল হ'ব পাৰে আপোনাৰ ছাবকনচিয়াছ মাইণ্ড। 21 দিন দেখি আপোনাৰ মনলৈ প্ৰথমে এইটো কথা আহিব যে 21 দিনেই কিয়? তেতিয়াহ'লে মই আপোনালোকক কৈ দিওঁ যে এইটো বহু দিনৰ মগজুৰ গৱেষণাৰ পিছত এইটো কথা গম পোৱা গৈছে যে যিকোনো অভ্যাসক ডেভেলপ কৰিবলৈ আমাৰ মগজুক 21 দিনৰ সময় লাগে। আমাৰ মগজুৰ মাজত নিউৰনছ থাকে, সেইবোৰ এটা পাৰ্টিকুলাৰ ধৰণে কাম কৰে। যেতিয়া আমি কোনো এটা কাম 21 দিনলৈ ৰেগুলাৰলি কৰোঁ তেতিয়া সেইটো অভ্যাস মগজুৰ ভিতৰত নিউৰনছত সোমাই যায়। অৰ্থাৎ 21 দিন আপুনি ৰেগুলাৰ কাম কৰাৰ পিছত আপোনাৰ ফিজিকেল ব্ৰেইন চেঞ্জ হৈ যায়। বহুত বছৰৰ ব্ৰেইনৰ ৰিচাৰ্চ কৰাৰ পাছত এইবোৰ তথ্য গম পোৱা গৈছে, আৰু সেইবোৰ আপুনি 5 মিনিটৰ ভিডিঅ'টোতে গম পাইছে। ভাবক কিমান লাকি আপুনি। বহুত ষ্টুডেণ্টৰ এইটো প্ৰব্লেম হয় যে সিহঁতৰ পঢ়াত মন নবহে। তেতিয়া এটা ক্লিয়াৰ সলিউশ্যন শুনি লওক আপুনি। সদায় 1 ঘণ্টা পঢ়ক, 21 দিনলৈ পঢ়ক, আৰু 21 দিনত আপুনি মোৰ ভিডিঅ'টোত আহি কমেণ্ট নকৰি যদি মোৰ নাম সলনি কৰি দিব। আপুনি নিজকে বিশ্বাস কৰিব নোৱাৰিব যে ইমান বেলেগ কেনেকৈ হৈ গ'ল আপুনি। যিদৰে আপোনাৰ এতিয়া পঢ়াত মন নবহে, 21 দিনৰ পাছত সেইদৰে আপোনাৰ পঢ়াত মন বহিবলৈ ধৰিব। কিছুমান ষ্টুডেণ্টে ভাবি লয় যে মই পঢ়িম, কিন্তু 7 দিন বা 8 দিনৰ পিছত তেওঁলোকৰ আকৌ পঢ়াৰ লগত খেলি মেলি হয়। এদিনলৈ নেৰিব, 21 দিনলৈ কৰক, 21 দিনলৈকে কৰক। 22 নম্বৰ দিন আপুনি নিজেই চাব যে আপোনাৰ মগজুৱে পঢ়াৰ অবিহনে থাকিব পৰা নাই। পঢ়াত মন লগোৱা বা যিকোনো অভ্যাসক ডেভেলপ কৰিব লাগে কেৱল 21 দিনৰ কাম হয়। যিকোনো অভ্যাসক আপুনি 21 দিনত পাব পাৰে। ৰাতিপুৱা সোনকালে উঠিব লাগে 21 দিনত, তাৰপিছত আপোনাৰ অভ্যাস হৈ যাব। নিজৰ কিছুমান অভ্যাস সলনি কৰিব লাগে 21 দিনত,
আপুনি ব্ৰেইন ৱাছৰ বিষয়ে শুনিছে চাগৈ। ব্ৰেইন ৱাছ হৈছে কোনো এজন ব্যক্তিৰ ভাৱ ধাৰণাক সলনি কৰা। তেতিয়া আপুনি এইটো যদি দকৈ ভাবি চায় তেন্তে এইটো ব্ৰেইন ৱাছে হয় আৰু একো নহয়। কোনো এটা কাম যদি আপুনি এবাৰ কৰে তেন্তে এই ব্ৰেইনক এফেক্ট নকৰে, কিন্তু যেতিয়ালৈ আপুনি 21 দিন কোনো এটা কাম একেৰাহে কৰি থাকিব তেতিয়া আপুনি আপোনাৰ ব্ৰেইনত ই এফেক্ট কৰিব। নিজকে ব্ৰেইন ৱাছ কৰিলেহে আপুনি ছাকচেছফুল হ'ব পাৰিব। এই 21 দিনৰ টেকনিকটোৱে আপোনাৰ জীৱন সলনি কৰি দিব। আপোনাৰ জীৱনৰ সকলো ফালেদি উজ্জ্বল হৈ পৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব জৰুৰ কৰিব। আৰু এনেকুৱা ভিডিঅ' আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। See you soon.